বন্ধুসকল মই পৰাগ মই আজি আপোনালৈ লৈ আহিছোঁ এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'। আজি মোৰ হাতত আছে এডাল কেণ্ডেল। আজি বিষয়বস্তু হ'ল এডাল মোৰ কেণ্ডেল। এই কেণ্ডেলৰ দ্বাৰা এই কেণ্ডেলৰ সঠিক ব্যৱহাৰ কৰি আমি কেনেদৰে লাভৱান হ'ব পাৰোঁ মই তাকেই কেইটামান আপোনাক কথা শিকাম। গতিকে আপুনি এটা কথা গম পায়নে যে আপোনাৰ মস্তিষ্কৰ 80% এনাৰ্জি আপোনাৰ এৰাগেৰা কামত অৰ্থাৎ অভাৰ থিংকিঙত ইউজ হৈ আছে। গতিকে এই অভাৰ থিংকিং কমাবৰ কাৰণে মই আপোনাক এটা টিপছ দিছিলোঁ, আপোনাক মই মেডিটেশ্যনৰ কথা শিকাইছিলোঁ যোৱা প্ৰিভিয়াছ ভিডিঅ'বিলাকত। গতিকে আজি মই আপোনাক শিকাম এডাল কেণ্ডেলৰ দ্বাৰা কেনেকৈ আপুনি এই মেডিটেশ্যনৰ প্ৰেক্টিছ কৰিব পাৰে আৰু আপুনি বহুত লাভৱান হ'ব পাৰে। ইয়াৰ লাভসমূহ শুনি নিশ্চয় আপোনাৰ চকু কপালতে উঠিব। গতিকে ভিডিঅ'টো চাই থাকক। মোৰ হাতত কেণ্ডেল এডাল আছে, নিশ্চয় অকণমান ভাঙিছে, আপুনি মনত ৰাখিব যাতে আপোনাৰ কেণ্ডেলডাল ভঙা নহয়। গতিকে এই কেণ্ডেলডাল আমি কেনেদৰে ব্যৱহাৰ কৰিম, এই কেণ্ডেলৰ ব্যৱহাৰ আমি নাম দিছোঁ কেণ্ডেল গেজিং বুলি। আপুনি নেটত চাৰ্চ কৰিব পাৰে, কেণ্ডেল গেজিং বুলি নাম থাকে। এই কেণ্ডেলৰ ব্যৱহাৰ বহুত আছে, কিন্তু তাৰে এটা ইম্পৰ্টেণ্ট ব্যৱহাৰ হ'ল কেণ্ডেল গেজিং। ইয়াৰ দ্বাৰা আপুনি বহুত লাভৱান হ'ব পাৰে। কেণ্ডেল গেজিঙৰ দ্বাৰা আপোনাৰ শৰীৰৰ ভিতৰত সোমাই থকা পটেঞ্চিয়েল এনাৰ্জি বৃদ্ধি হয় আৰু কনচেনট্ৰেশ্যন পাৱাৰ আপোনাৰ বৃদ্ধি হয় আৰু আণ্ডাৰষ্টেণ্ডিং পাৱাৰো বৃদ্ধি হয়। লগতে লজিকেল পাৱাৰ আপোনাৰ ইনক্ৰিজ হ'ব। লজিকেল ছাবজেক্টটো যেনে আপোনাৰ লজিকেল ছাবজেক্ট কিছুমান থাকে, যেনে মেথ মানে গণিত ছাবজেক্টটো আপোনাৰ কি হৈ যাব, এই কেণ্ডেলৰ সঠিক ব্যৱহাৰ কৰি কেণ্ডেল গেজিং কৰি গণিতৰ দৰে ছাবজেক্টটো আপোনাৰ একেবাৰে ইজি হৈ পৰিব। আগৰ দিনৰ ঋষিমুনিসকলে এই কেণ্ডেলৰ ব্যৱহাৰ কৰি কি কৰিছিলে, বহুত লাভৱান হৈছিলে আৰু মানে 1000 বছৰ আগত ঋষিমুনিসকলে এই কেণ্ডেলৰ ব্যৱহাৰ কৰিছিল। গতিকে সিহঁতৰ আপুনি নিশ্চয় শক্তিবিলাক গমেই পাইছিল, তেওঁলোক কেনেকুৱা আছিল। কিন্তু আজি যিহেতু মই মডাৰ্ণ যুগৰ ল'ৰা, গতিকে মই আপোনাক এটা কথা ক'ম, মই আপোনাক যিমান কথা ক'ম গোটেই লজিকেল হ'ব আৰু গোটেই চাইণ্টিফিকেলি প্ৰুভ হ'ব। আৰু মই নিজে এজন ছায়েন্স ষ্ট্ৰীমৰ ল'ৰা, গতিকে মই আপোনাক লজিকেল কথাই ক'ম। মই এনেকুৱা তন্ত্ৰ মন্ত্ৰ আপোনাক নকওঁ যে আপুনি সেই তন্ত্ৰ মন্ত্ৰবিলাক ব্যৱহাৰ কৰি আপুনি লাভৱান হ'ব পাৰে। গতিকে ময়ো তেনেকুৱা তন্ত্ৰ মন্ত্ৰ বিশ্বাস নকৰোঁ, কিন্তু এইটো কেণ্ডেল গেজিং কয়। কেণ্ডেল গেজিংটো একেবাৰে সঁচা কথা, চাইণ্টিফিকেলি প্ৰুভ হৈছে ইয়াৰ বেনিফিটছবিলাক। ইয়াক আমি কেনেদৰে কৰিম কেণ্ডেল গেজিং কৰিবৰ কাৰণে আপুনি কেণ্ডেলডাল জ্বলাই লওক আৰু 1.5 অৰ্থাৎ 1.5 হাত আঁতৰত জ্বলাই ৰাখক। আৰু আপুনি এটা আসনত দূৰত বহি 1.5 হাত দূৰত বহি আপুনি ইয়াক চাই থাকক। কিন্তু 1.5 হাত দূৰত যে বহিব, এটা আসনত বহিব লাগিব আৰু মনত ৰাখিব লাগিব যাতে আপোনাৰ চকুৰ একেবাৰে আৰু কেণ্ডেলৰ জুই যিটো থাকিব ইয়াৰ জুইৰ শীৰ্ষবিন্দুটো আপোনাৰ চকুৰ যাতে ষ্ট্ৰেইট লাইনত থাকে। গতিকে আপুনি চাই থাকিব আৰু চাই থাকিলে মনত ৰাখিব, যেতিয়া একেৰাহে চাই থাকিব চকু, তেতিয়া কি হ'ব, আপোনাৰ চকুৰে পানী ওলাব। এইটো একেবাৰে নৰ্মেল, এইটো ভয় খাবলগীয়া কথা নাই। গতিকে তেনেকৈ চকুৰ পানী যেতিয়া ওলাব ধৰিব, আপুনি চকুটো মুজি দিব আৰু মুজি দিয়াৰ পাছত যিমান সময় আপুনি এই কেণ্ডেলডাল চাই আছিলে সিমান সময় আপোনাৰ চকু দুটা বন্ধ ৰাখিব। তাৰপাছত আকৌ 3বাৰ কৰিব। তেনেকৈ তিনিবাৰ কৰিলে আপোনাৰ কমপ্লিট হ'ব। গতিকে এনেকৈ সদায় ট্ৰাই কৰক। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ যদি চকুৰ প্ৰব্লেম আছে এইটো আপুনি ব্যৱহাৰ নকৰাই ভাল, কেণ্ডেল গেজিং নকৰাই ভাল। গতিকে চকু যিবিলাকৰ সুস্থ আছে সিহঁতে কৰিব লাগে, কাৰণ তেতিয়া চকুত প্ৰেছাৰ নপৰে। আৰু একচুৱেলি ইয়াৰ বেনিফিটছটো কি, মই যে ইয়াক কৈ আছোঁ বেনিফিটছবিলাক চাইণ্টিফিকেলি যে প্ৰুফ বুলি কৈ আছোঁ, এই চাইণ্টিফিকেলি প্ৰুফ কাৰণ কি, আমি যেতিয়া এটা বস্তু ধ্যান লগাই চাই থাকোঁ একেৰাহে এটা পইণ্টত আমাৰ ফ'কাছটো লাগি ধৰে, গতিকে তেতিয়া কি হয়, আমাৰ ব্ৰেইনৰ নিউৰনবিলাক ৰিপেয়াৰ হৈ গৈ থাকে। গতিকে সেইটোৱে ইয়াৰ পাৱাৰ কেণ্ডেল গেজিঙৰ। গতিকে আপুনি বিভিন্ন লাভৱান হ'ব পাৰে। আপোনাক মই কৈছোঁ কেণ্ডেল গেজিঙৰ দ্বাৰা কিমান লাভ আছে, সেইবিলাক গোটেই কৈ দিলোঁ। আণ্ডাৰষ্টেণ্ডিং পাৱাৰ বাঢ়ে, লজিকেল পাৱাৰ বাঢ়ে। যদি মেথছৰ দৰে ছাবজেক্ট আপোনাৰ টান লাগে তেতিয়া এইটো সহজ হৈ পৰে। তাৰপিছত কনচেনট্ৰেশ্যন পাৱাৰ বাঢ়ে। গতিকে এনেধৰণৰ লাভসমূহ আপুনি পাব। গতিকে কেণ্ডেল গেজিং যদি আপুনি কৰা নাই আগত, আজিৰ পৰা কৰা ষ্টাৰ্ট দিয়ক, যদি আপোনাৰ চকুৰ প্ৰব্লেম নাই। গতিকে মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেকুৱা ভিডিঅ' লৈ আহি থাকোঁ। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ, ধন্যবাদ।